নমস্কাৰ বন্ধু বান্ধৱীসকল বিহু যোৱা আজি দুদিনেই হ'ল যদিও আমাৰ খানা খোৱা পৰ্ব চলিয়ে আছে এতিয়া আজিও খানা আছে আমাৰ বৌহঁতৰ মিলি পেলাই আমি খানা খাইছোঁ এই আমাৰ ভিতৰৰ পাক ডিম খিচাই আছোঁ কুকাৰত ইফালে গেছত দালি বহাই থৈছোঁ বাহিৰত কিনো হৈ আছে আপোনালোকক দেখুৱাম বলক অকমানি ছোৱালীজনী নাচি আছে ইফালে আজি খানা ডিম আৰু মাংস দালি Nó ra lên nát là udah ta cũng không có nát. তো ঢেৰাঘৰ খেৰৰ বনোৱা ঢেৰাঘৰ নহয় ব্ৰইলাৰৰ শ্বট আছিলে ব্ৰইলাৰ ঘৰ দিয়া হয়াৰে বনাইছে মই আজি বহি বহিয়ে খাম সিহঁতে বৌ দুইজনীয়ে ৰান্ধাত ব্যস্ত এফালে ল'ৰাই খেলিবলৈ লাগিছে অসমৰ খিলঞ্জীয়া তথা অসমীয়া মানুহ হিচাপে আপোনালোকে মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ জয় চাটনি বনাইছে খালে দালি হৈ গ'ল এয়া এফালে পাপৰ ভাজি আছে হৈ গ'ল এয়া চাটনি দালি ভাজি পাপৰ এইফালে ভাত উতলি আছে এতিয়া আমি খোৱাৰ কথাহে আৰু কি গতি হ'ল শুনক ঐ হাঁহৰ কণী লেতেৰ পেতেৰ পাৰ কণী আহিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে যিসকল নতুন সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো টিপি দিব এয়া আমি আৰু খাম আৰু এতিয়া চবেই খোৱাৰ পিছত আমি চৰিয়াত খাইছোঁ দুইজনীয়ে চবকে খুৱাই বুৱাই আজিলৈ ভিডিঅ'টো সামৰিছোঁ ইমানতে ধন্যবাদ